মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ৰাণী বাইদেউ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং ৩ বতৰ এই পাঠত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিব আগবাঢ়িছোঁ। ১ নম্বৰ চোৱা উত্তৰ লিখা। ক বতৰ বুলিলে কি বুজা? বতৰ বুলিলে কি বুজাত উত্তৰ লিখিবা। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হয়, যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিয়েই হ'ল বতৰ। এনেকৈ লিখিবা ক নম্বৰ প্ৰশ্নৰ উত্তৰটো। পিছৰটো চোৱা, ঋতু কেইটা আৰু কি কি? উত্তৰত লিখিবা ঋতু ৬টা, ক্ৰমে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এতিয়া চাবা গ্ৰীষ্ম। মই এইকণতে তোমালোকক বুজাই দিছোঁ। গ্ৰীষ্মকালত বতৰ গৰম হয়, মাজে সময়ে ধাৰাসাৰ বৰষুণো হয়। জেঠ আহাৰ মাহৰ দিনকেইটা গ্ৰীষ্ম ঋতু বুলি গণ্য কৰা হয়। এতিয়া আমাৰ কি ঋতু চলি আছে তোমালোকে নিশ্চয় গম পাইছা। এতিয়া গ্ৰীষ্ম ঋতু, ঠিক আছে। বৰ্ষা ঋতুত বৰষুণ খুব বেছিকৈ হয়, নদ-নদী, খাল-ডোং আদি পানীৰে উপচি পৰে। শাওণ আৰু ভাদ মাহৰ দিনকেইটাত বৰ্ষা ঋতু চলি থাকে। আহিন-কাতি মাহত কি হয়? শৰৎকাল হয়, তেতিয়া বতৰটো ফৰকাল হয় আৰু সেই সময়খিনিত কি হয়? খুব বেছি গৰমো নহয় আৰু ঠাণ্ডাও নহয়। আঘোণ আৰু পুহ মাহৰ দিনকেইটাত হেমন্ত ঋতু বিৰাজ কৰে। এই ঋতুত লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িবলৈ ধৰে আৰু নিয়ৰ কুঁৱলী আদি পৰিবলৈ ধৰে। যেতিয়া ঠাণ্ডা আহে তেতিয়া কি ঋতু হয়? হেমন্ত ঋতু। আৰু অসমীয়া আঘোণ আৰু পুহ মাহত হেমন্ত ঋতু বিৰাজ কৰে। শীতকালত শীতৰ প্ৰকোপ বেছি হয়। মাঘ আৰু ফাগুন মাহ শীতকালৰ ভিতৰত পৰে। এতিয়া ইয়াত যে আছে শীত, গতিকে এই শীতত কি হয়? আমাৰ অতি বেছি ঠাণ্ডা লাগে। মাঘ আৰু ফাগুন মাহত শীতকাল হয়। এই সময়ত বৰষুণ একেবাৰে কম হোৱাৰ ফলত বতৰটো শুকান আৰু ধূলিয়ৰী হ'বলৈ ধৰে। বসন্তকালত শীত কমি আহে আৰু বতৰ ক্ৰমান্বয়ে গৰমৰ পিনে ঢাল খায়। চ'ত বহাগৰ এই দিনকেইটা দুই এজাক পাতলীয়া বৰষুণ হয়। সেয়েহে এই ঋতুত গছত কুঁহিপাত ওলায়। অসমত এই সময়তে বহাগ বিহু পালন কৰা হয়। এতিয়া তোমালোকে নিশ্চয় বুজিলা, যেতিয়া আমাৰ অসমত বহাগ বিহু পালন কৰা হয়, সেই তেতিয়া কি ঋতু বিৰাজ কৰে বুলি যদি সোধোঁ, তেতিয়া নিশ্চয় তোমালোকে ক'ব পাৰিবা বসন্ত ঋতু। মনত ৰাখিবা, বসন্ত ঋতু চ'ত বহাগ মাহত হয় আৰু তেতিয়াই কি হ'ব? গছত নতুন নতুন কুঁহিপাত ওলায়। গতিকে খ নম্বৰ উত্তৰত লিখিবা ঋতু ৬টা, ক্ৰমে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ নম্বৰ বতৰৰ আগজাননী মানে কি? এতিয়া বতৰৰ আগজাননী গ নম্বৰত লিখিবা আমি ৰেডিঅ', দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰোঁ। এনে জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয়। নিশ্চয় তোমালোকে লিখিব পাৰিবা। ঘ বতৰৰ তথ্য পাতি দিয়া ৩বিধ সঁজুলিৰ নাম লিখা। ইয়াত উত্তৰত লিখিবা ঢেৰ সঁজুলি আছে, ইয়াৰ ভিতৰত যিকোনো ৩টা লিখি দিলেই হ'ব। থাৰ্মোমিটাৰ, বেৰমিটাৰ, ৰেইনগজ লিখি দিবা। কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ইয়াত উত্তৰত লিখিবা বতৰ বিজ্ঞান বিভাগ, ঠিক আছে। বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া চোৱা বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতা কিহে জোখে? থাৰ্মোমিটাৰে। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখে হাইগ্ৰমিটাৰ। বা বৰষুণৰ পৰিমাণ জোখে ৰেইনগজ। বায়ুৰ গতিবেগ এনিম'মিটাৰ। এইখিনি তোমালোকে মনত ৰাখিবা। ইয়াৰ উপৰিও তোমালোকে চোৱাচোন, এই চিত্ৰকেইটা চোৱা, এইটো হৈছে থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰৰ সহায়ত কি কৰা হয়? বায়ুমণ্ডলৰ উত্তাপ জোখে। বেৰমিটাৰ। বেৰমিটাৰে বায়ুমণ্ডলৰ চাপ জোখে। এই ৰেইনগজ সঁজুলিৰ সহায়ত কি জোখে? বৰষুণৰ পৰিমাণ জোখে।
এই ছবিটো চোৱা, এইটো হৈছে দিশদৰ্শী সূচক। ইয়াৰ সহায়ত কি কৰা হয়? বতাহৰ দিশ জোখে। বতাহ কোনটো দিশত বলিব সেই বতাহৰ দিশটো এই দিশদৰ্শী সূচক সঁজুলিৰ সহায়ত জোখা হয়। এনিমোমিটাৰৰ সহায়ত বতাহৰ গতিবেগ জোখে। তাৰপিছত এইটো চোৱা, বায়ুমোজা। ইয়াৰ সহায়ত কি কৰে? বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰে। এইটো হৈছে হাইগ্ৰমিটাৰ। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখে এই হাইগ্ৰমিটাৰৰ সহায়ত। এইখিনি তোমালোকে মনত ৰাখিবা। আশা কৰোঁ তোমালোকে বুজি পালা নিশ্চয়। আজিলৈ ভিডিঅ'টো ইমানেই।